আছিল লাখতি তাতে পিতাই আছিল কৰা সাৰ চাবোনে গা ধুৱালে জানুই হলুং ফফয়া মফয়া হলুং ফফয়া মফয়া মই তাতে তুমি হলা ধুনীয়া হাঁহি হলা কুৰিয়া ভয় লাগে ভাল পাই কবলে জানুই চেন্দেলৰ চাম্বুচি চেন্দেলৰ চাম্বুলি মই মজা গাইছ কিন্তু মজা গাইছ গানটো তোৰ লগত মিলা নাই তইচোন ফপৰা নহয় তোৰ ছাল দুখন ইমান মিহি Good morning, student. ছাৰ আজি আপুনি ইমান হাঁহি আহিছে আজি মানে মনটো অলপ ভাল জানো সেইবাবে হাঁহি মেলি আহিছো আৰু তাৰ হাঁহি আহিছে উলট পালট কথা কৈ কাৰোবাৰে মাথা গৰম কৰি দিম ঐ হৰকান্ত তই কি ভাবি আছ নাই ছাৰ একো নাই এনেই কিবা এটা ভাবি আছিলো হ'ব দে ক্লাছটো আৰম্ভ কৰো আৰু অ'কে ছাৰ উৰেকান্ত তই কচোন নি আৰু নাৰ এটা উদাহৰণ অ'কে ছাৰ নি মানে হৈছে নিগনি না মানে হৈছে নাচনি নি মানে নিগনি না মানে নাচনি বা নেক্সট লেভেল পণ্ডিত দেখোন ছাৰ হৈছেনে বাৰু হৈছে তই বহ ধন্যবাদ ছাৰ হৰকান্ত তই ক মানুহ কি খালে শকত হয় সঁচা কথাত ক'বলৈ গ'লে কলগছ খালে শকত হয় কিবা প্ৰমাণ ছাৰ আপুনি হাতীবিলাকক মন কৰিব হাতীবোৰ কিমান শকত সিহঁতিবোৰে কলগছ খাই শকত হৈছে ইচোন হাতীৰ সমান শকত হোৱা বিধান দিলে কেনে খালে এইসোপাই এইকেইটা খাতাৰনাক বস্তু আছে কি যে হ'ব আৰু দেই ছাৰ আজি মোৰ মনটো ভাল নহয় কিয় কলিজা দুফাল কৰি ভৰিৰে মোহাৰি গ'লে তুমি গ'লা নাহিলা উভতি উৰেকান্ত তোৰ হ'ল কি আজি কলিজা দুফাল কৰি গুচি গ'ল ছাৰ আৰু উভতি নাহিল মানে বহুত হেঁপাহ বহুত আশাৰে মই এজনী কুকুৰা পুহিছোঁ কিন্তু আজি ৰাতিপুৱা অৱস্থা এটাই শিয়ালে কুকুৰাজনী কলিজা চলিজা ফালি লৈ গুচি গ'ল মনত বহুতো আশা আছিল ছাৰ কণী পাৰিব পোৱালি পাৰিব কণী খাম পোৱালি বেচিম কিন্তু আশাবোৰ নিৰাশা কৰি থৈ গুচি গ'ল ছাৰ এতিয়া কি কৰোঁ হ'ব দে মই আহি আছো ভিতৰৰ পৰা অলপ পানী অকণ খাই আহোঁগে